সম্প্ৰতি ৰাজ্য চৰকাৰে ৩৯খন সমজিলা গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে প্ৰায় ৩৬টা ৰাজহ চক্ৰ বন্ধ হোৱাৰ সম্ভাৱনাই দেখা দিছে। ফলত স্থানীয় ৰাইজৰ মাজত এক বিৰূপ প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে। জানিব পৰা মতে বন্ধ হ'বলগীয়া ৰাজহ চক্ৰকেইটা হ'ল বজালী জিলাৰ সৰুবেটা ৰাজহ চক্ৰ, বৰপেটা জিলাৰ বাগবৰ আৰু সৰ্থেবাৰী ৰাজহ চক্ৰ, বঙাইগাঁও জিলাৰ ডাংতল আৰু মানিকপুৰ ৰাজহ চক্ৰ, বিশ্বনাথ জিলাৰ হেলেম ৰাজহ চক্ৰ, চৰাইদেউ জিলাৰ সাপেখাতী ৰাজহ চক্ৰ, দৰং জিলাৰ পাথৰিঘাট আৰু পূব মংগলদৈ ৰাজহ চক্ৰ, ধেমাজি জিলাৰ গগামুখ ৰাজহ চক্ৰ, ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰ, গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰ, ধুবুৰী জিলাৰ আগমনী আৰু চাপৰ ৰাজহ চক্ৰ, গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰ, হাইলাকান্দি জিলাৰ আলগাপুৰ, লালা আৰু পশ্চিম যোৰহাট ৰাজহ চক্ৰ, কামৰূপ জিলাৰ চন্দ্ৰপুৰ, উত্তৰ গুৱাহাটী, নগৰবেৰা, ছয়গাঁও, চমৰীয়া আৰু কয়া ৰাজহ চক্ৰ, কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰাজহ চক্ৰ, লখিমপুৰ জিলাৰ কদম আৰু সোৱণশিৰি ৰাজহ চক্ৰ, মাজুলী জিলাৰ মাজুলী ৰাজহ চক্ৰ, মৰিগাঁও জিলাৰ মিকিৰভিটা আৰু ভোৰাগাঁও ৰাজহ চক্ৰ, নলবাৰী জিলাৰ ঘগ্ৰাপাৰ, বৰভাগ, বানেকুচি আৰু পশ্চিম নলবাৰী ৰাজহ চক্ৰ, শালমাৰা মানকাছাৰ জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ আৰু শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰ। অৱশ্যে সমজিলা গঠন হ'লে ৰাইজে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়ি প্ৰয়োজনীয় কাম কাজসমূহ কৰিব লগা নহ'ব। নিজৰ নিজৰ ঠাইতে প্ৰয়োজনীয় কাম কাজসমূহ সম্পূৰ্ণ কৰিব পাৰিব। ফলত ৰাইজ বহু পৰিমাণে সকাহ পাব পাৰে। ধন্যবাদ।